নমস্কাৰ জনালো আপোনালোক সকলোকে আৰু স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশনাল টিপছত। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যোৱা বছৰ হৈ যোৱা এডিআৰইৰ গ্ৰেড 3 ৰ মৰ্নিং শিফটৰ এনসাৰ কেখনৰ সেকেন্ড পাৰ্ট। যেহেতু মই ফাৰ্স্ট পাৰ্টখন আলোচনা কৰিলোৱে সেইভাবে সেকেন্ড পাৰ্টখন আলোচনা কৰিম। ফাৰ্স্ট পাৰ্টত মই 50টা কোৱেশ্চন এনসাৰ আলোচনা কৰিছিলো। আজি আৰু সেকেন্ড পাৰ্টত 50টা কোৱেশ্চন এনসাৰ আলোচনা কৰিম। এতিয়া আপোনালোকৰ মনত বহুতৰ প্ৰশ্ন আহি আছে চাগে যে এক্সাম কেতিয়া হ'ব এডিআৰইৰ। আই থিংক আপোনালোকৰ জানুৱাৰীৰ শেষৰ ফালে নহলে ফেব্ৰুৱাৰীৰ প্ৰথমৰ ফালে এক্সামটো হ'ব পাৰে। সেইভাবে আপোনালোকৰ হাতত একেবাৰে সময় নাই। এই অতি কম সময়ৰ ভিতৰত আপোনালোকে কোনখন কিতাপ পঢ়িলে পাস কৰিব পাৰে বা কেনেকৈ কমপ্লিট কৰিব পাৰিব আপোনালোকে সিলেবাসখন, সেই বিষয়ে মই আজিৰ ভিডিঅ'টোত অকমান আপোনালোকক কৈ দিওঁ। সিলেবাস যেহেতু অতি দীঘলীয়া মই অকমান আপোনালোকক দি থাকিম মাজে মাজে, সেইখিনিও চাই থাকিব। লগতে মই 2খন বা 3খন মান কিতাপৰ লিংক ডেসক্ৰিপচনত দি দিম। সেই কেইখন কিতাপৰ পৰা এখন মান কিতাপ কিনি ফালে যদি আপোনালোকে পঢ়ে তেতিয়া হলে আৰামত আপোনালোকে এডিআৰই এক্সামটো পাস কৰি যাব। ডেসক্ৰিপচনত মই বুক কেইখনৰ লিংক দি দিম, তাৰ পৰা যাই ফালে আপোনালোকে অৰ্ডাৰ দিব পাৰে। প্ৰাইস কম আছে, টেনচন কৰিব নালাগে, আপোনালোকে সকলোৱে অৰ্ডাৰ দিব পাৰে। যদিহে পাস কৰিব ইচ্ছা আছে তেনেহলে ভালকৈ পঢ়ক। এই কেইখন কিতাপ পঢ়িলে আৰামত পাস কৰি যাব, টেনচন ল'ব নালাগে একেবাৰে। আৰু এটা কথা, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জনাই দিও আপোনালোক সকলোকে, যদিহে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশন গুচি যায়। বহুলোক পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। যেহেতু মই যোৱা ভিডিঅ'টোত 50টা কোৱেশ্চন এনসাৰ আলোচনা কৰিছিলো, অৰ্থাৎ 50 নম্বৰ কুৱেশ্চনলৈকে আলোচনা কৰিছিলো। আজিৰ ভিডিঅ'টোত 51ৰ পৰা আলোচনা কৰিম। 51 নম্বৰ কুৱেশ্চনটো হ'ল, এটা দলৰ কেইজনমান ল'ৰাক 98টা ট্ৰফি বিলোৱা হৈছিল। প্ৰত্যেকজন ল'ৰাই যদি দলটোত থকা ল'ৰাৰ সংখ্যাৰ দুগুণ পৰিমাণে ট্ৰফিৰ ভাগ পাইছিল তেন্তে দলটোত থকা ল'ৰাৰ সংখ্যা হৈছে, ইয়াতে 4টা অপচন আছে। কাৰেক্ট এনসাৰটো হ'ব অপচন বি 7। এতিয়া আহো নেক্সট কুৱেশ্চনটোলৈ। নেক্সট কুৱেশ্চনটো হ'ল 52 নং কুৱেশ্চন। আপোনালোকে বেয়া নাপাব, মোৰ অকমান চৰ্দি হৈ আছে সেইভাবে আৱাজটো হয়তো ভালকৈ বুজি নাপাব পাৰে, সেইভাবে অকমান ভলিউমটো বঢ়াই ল'ব। 52 নং কুৱেশ্চনটো হ'ল, যদি cos θ = a/b তেন্তে sin θ ৰ মান কিমান? ইয়াতে 4টা অপচন আছে, তাৰ পৰা কাৰেক্ট এনসাৰটো হ'ব আপোনালোকৰ অপচন বি b/a। এটো হ'ব কাৰেক্ট এনসাৰ। কেনেকৈ হ'ব এটো আজিৰ ভিডিঅ'টোত মই আপোনালোকক নেদেখুৱাও, নেক্সট গোটেইখিনি কৰি ফালে দেখুৱাই দিম মেথছৰ। এতিয়া আহো 53 নং কুৱেশ্চনটোলৈ। 53 নং কুৱেশ্চনটো হ'ল, এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 6 সেন্টিমিটাৰ। ত্ৰিভুজটোৰ কালি হ'ব, আপোনালোকে ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰটোতো গমে পায়, সেই হিচাপত আপোনালোকৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি √3 সেন্টিমিটাৰ স্কুৱেৰ। এটো হ'ব আপোনালোকৰ কাৰেক্ট এনসাৰ। এতিয়া আহো 54 নং কুৱেশ্চনটোলৈ। 54 নং কুৱেশ্চনটো হ'ল, √0.04 প্লাছ √1.44 প্লাছ √1.69 প্লাছ √0.0009 ৰ মান হৈছে। ইয়াতে কাৰেক্ট এনসাৰটো হ'ব আপোনালোকৰ অপচন সি 2.73। এটো হ'ল আপোনালোকৰ কাৰেক্ট এনসাৰ। এতিয়া আহো 55 নং কুৱেশ্চনটোলৈ। 55 নং কুৱেশ্চনটো হ'ল, কোনো এক সংখ্যাৰ 45%ৰ মান আন সংখ্যা এটাৰ 30%ৰ সমান। প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত হৈছে। আপোনালোকৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ 2:3। এটো হ'ল আপোনালোকৰ কাৰেক্ট এনসাৰ। এতিয়া আহো 56 নং কুৱেশ্চনটোলৈ। 56 নং কুৱেশ্চনটো হ'ল, লিজাই তাইৰ সেভিং বেংক টকা এনেদৰে জমা কৰে যাতে প্ৰতিদিনে তাই জমা কৰা ধনৰ পৰিমাণ আগদিনাতকৈ 12 টকা বেছি হয়। যদি তাই প্ৰথম দিনা 12ৰে জমা আৰম্ভ কৰে তেন্তে 30 দিনৰ অন্তত জমা হোৱা মুঠ ধনৰ পৰিমাণ। আপোনালোকৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি 5580 টকা। এটো হ'ব আপোনালোকৰ কাৰেক্ট এনসাৰ। কেনেকৈ হ'ব এই বিষয়ে মই আজিৰ ভিডিঅ'টোত নজনাও, মই আগতো কৈছো গোটেইখিনি মেথছৰ মই ভালকৈ আপোনালোকক অন্য এটা ভিডিঅ'ত দেখুৱাই দিম যে কেনেকৈ কৰিব লাগে।
আৰু মেথছসমূহ অকমান টান হয় সেইবাবে মই আপোনালোকক ভালদৰে বুজাই দিম যাতে আপোনালোকৰ বুজিবলৈ অকমানো অসুবিধা নহয় এতিয়া আহো নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো হ'ল 57 নং কুৱেশ্যন 57 নং কুৱেশ্যনত সুধিছে তথ্য গোট অৰ্থাৎ ডাটা সেট ইয়াতে কেইটামান সংখ্যা দিয়া আছে সংখ্যা কেইটাৰ মাধ্যম নিৰ্ণয় কৰা অৰ্থাৎ এই সংখ্যা কেইটাৰ আপোনালোকে মাধ্যম নিৰ্ণয় কৰিব লাগে ইয়াতে আপোনালোকৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি 5 এতিয়া আহো নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো হ'ল 58 নং কুৱেশ্যন 58 নং কুৱেশ্যনত সুধিছে √225/729 minus √25/144 minus √16/81 ৰ মান নিৰ্ণয় কৰা ইয়াতে কাৰেক্ট এনসাৰটো হ'ব আপোনালোকৰ অপচন ডি -11/36 এতিয়া আহো নেক্সট কুৱেশ্যনটোলৈ আপোনালোকৰ নেক্সট কুৱেশ্যনটো হ'ল 59 নং কুৱেশ্যন 59 নং কুৱেশ্যনটোত সুধিছে এয়ে কোনো পি স্থানৰ পৰা বিয়লি 1 বজাত 1 মিটাৰ ছেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰিলে বিয়ে 1 স্থান পিৰ পৰা একেটা দিশত বিয়লি এটা 10 বজাত 2 মিটাৰ ছেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰিলে যদি বিয়ে 1 কিউ স্থানত লগ পায় তেন্তে পি কিউ দূৰত্ব হ'ল ইয়াতে 4টা অপচন দিয়া আছে ইয়াৰ পৰা কাৰেক্ট এনসাৰটো হ'ব আপোনালোকৰ অপচন সি 1.2 কিলোমিটাৰ এতিয়া আহো শেষৰ কুৱেশ্যনটোলৈ অৰ্থাৎ এইখিনি গোটেইখিনি মেথছৰ কুৱেশ্যন আছিলে আৰু এতিয়াৰ পৰা আহিব 61 ৰ পৰা হ'ব আপোনালোকৰ ইংলিছৰ কুৱেশ্যন সেইবাবে 60 নং কুৱেশ্যনটোৱে হ'ল শেষৰ কুৱেশ্যন মেথছৰ 60 নং কুৱেশ্যনটোত সুধিছে আপোনালোকৰ কোনো এক সামগ্ৰীৰ মূল্য প্ৰথমতে 40% হ্ৰাস কৰা হ'ল আৰু তাৰ পিছত 20% বৃদ্ধি কৰা হ'ল মূল্যৰ মুঠ শতাংশৰ পৰিৱৰ্তন হৈছে ইয়াতেও 4টা অপচন দিয়া আছে ইয়াৰ পৰা কাৰেক্ট এনসাৰটো হ'ব আপোনালোকৰ অপচন ডি 28% এইখিনি হ'ল এতিয়া আহিম 61 ৰ পৰা কিয়নো 61 ৰ পৰা ইংলিছৰ কুৱেশ্যন আছে সেইবাবে ভালদৰে আপোনালোকে চাই যাব From question 61 to question 63 insert the correct options in the blank space 61 nong question on the moon dash air because the moon's gravitational field is too weak to retain an atmosphere correct answer to hobo apnalokor option A there is no air because the moon's gravitational field is too weak to retain an atmosphere etia ho 62 nong question to loi 62 nong question to hol dash in front of a camera lens changes the color of the light that reaches the film correct answer to hobo apnalokor option D when a filter placed in front of a camera lens change the color of the light that reaches the film এতিয়া ho 63 nong question to loi 63 nong question to hol in 1850 Yale University established Sheffield Scientific School ইয়াতে 4টা অপচন দিয়া আছে ইয়াৰ পৰা কাৰেক্ট আনসাৰ হ'ব অপচন বি where engineers were educated from question 64 to 67 choose the correct pair of words which are synonym to each other 64 correct answer to hobo option C frugal and thrifty etia ho 65 nong question to loi 65 nong question to correct answer to hobo option C secret and clandestine 66 nong question 66 nong question to correct answer to hobo apnalokor option C daylight and smoke etia ho 67 nong question to loi 67 nong question to correct answer to hobo option C citizen and subject yar pisot ase from question 68 to question 70 choose the correct pairs of words which are antonyms to each other অর্থাৎ আগৰখিনি আছিল synonyms এতিয়াখিনি হ'ব antonyms 68 ৰ পৰা 70 নং কুৱেশ্যন লৈ 68 নং কুৱেশ্যন টোৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি scatter and collect
এতিয়া আহো 69 নং কুৱেশ্যনটোলৈ 69 নং কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰটো আপোনালোকৰ কি হ'ব সেইটো মই আগতে দেখুৱাই দিওঁ অকমান স্ক্ৰল কৰি তললৈ যাওঁ ইয়াতে কাৰেক্ট এনসাৰটো হ'ব আপোনালোকৰ অপচন এ এডভান্স এণ্ড ৰিট্ৰিট এতিয়া আহো 70 নং কুৱেশ্যনটো 70 নং কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ একুইট এণ্ড কনভিক্ট এতিয়া আহো পিছৰ কুৱেশ্যনসমূহলৈ From question 71 to question 76, choose the correct option which best explain the meaning of the given idioms. 71. To split hairs. Correct answer to option B. To complain about every small detail. 72. Nail the light to the counter. Correct answer to option B. To expose publicly. 73. To see red. Correct answer to option A. To be made with anger. 74. To hit below the belt. Correct answer to option D. To act unfairly in a contest. 75. To beat about the bus. Correct answer to option C. To approach a matter in a roundabout manner. 76. Bird in hand is better than two in the bus. ইয়াৰে এনসাৰটো মই একুৰেটলি ক'ব নোৱাৰিম আপোনালোকে যদি জানে মোক কমেন্টত জনাই দিব যে কি হ'ব এনসাৰটো এইখিনি চাই লওক চাৰিটা অপচন আছে আৰু কুৱেশ্যনটো ভালকৈ চাই ল'ব আৰু অপচন কিটা স্ক্ৰিনশ্বট মাৰি কোনটো ৰাইট হয় মোক কমেন্টত জনাই দিব এতিয়া আহো নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো হ'ল 77 নং কুৱেশ্যন চুজ দ্য কাৰেক্ট অৰ্ডাৰ টু কমপ্লিট দ্য সেন্টেন্স ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপচন সি এতিয়া আহো 78 নং কুৱেশ্যনটোলৈ The following sentence is divided into 4 parts. One of the parts has an error in it. Read the sentence and find the part containing the error. ইয়াতে আপোনালোকৰ correct answer to হ'ব option C. I. The movement which aims at. এইটো হ'ল আপোনালোকৰ correct answer. এতিয়া আহো 79 নং কুৱেশ্যনটোলৈ 79 নং কুৱেশ্যনটো হ'ল For the little boy, a lolly was tangible, whereas a promise was not. The word tangible in this sentence means. ইয়াতে correct answer to হ'ল option C. Actual. Actual to হ'ল আপোনালোকৰ correct answer. এতিয়া আহো 80 নং কুৱেশ্যনটোলৈ 80 নং কুৱেশ্যনত আছে Which among the following option is correct? ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হেতু আপোনালোকৰ বাছি উলিয়াব লাগে ইয়াতে কাৰেক্ট এনসাৰটো হ'ল আপোনালোকৰ অপচন এ My thoughts are with the families of those who have lost their loved ones in this unfortunate accident. এটো হ'ল আপোনালোকৰ কাৰেক্ট এনসাৰ এতিয়া আহো 81 নং কুৱেশ্যনটোলৈ 81 নং কুৱেশ্যনটো হ'ল ইংৰাজী বৰ্ণমালাৰ কোনটো বৰ্ণ ইয়াৰ বাও দিশৰ পৰা ষোড়শ বৰ্ণ সাপেক্ষে সু দিশলৈ সপ্তম স্থানত আছে ইয়াতে আপোনালোকৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি ডব্লিউ এতিয়া আহো 82 নং কুৱেশ্যনটোলৈ পাঁচজন ল'ৰা এটা বৃত্তত অন্তৰ্মুখী হৈ বহি আছে অজয় ৰোহিত আৰু দলজিতৰ মাজত আছে সুমন শ্যামলৰ বাওফালে আছে ৰোহিত সুমনৰ বাওফালে আছে অজয়ৰ ঠিক সোফালে কোন বহিছে কাৰেক্ট এনসাৰটো হ'ব অপচন সি ৰোহিত 83 নং কুৱেশ্যন 83 নং কুৱেশ্যনটো হ'ল এজন ব্যক্তি তেওঁৰ পত্নীক 3 বছৰে ডাঙৰ আৰু তেওঁৰ পুত্ৰৰ বয়সৰ 4 গুণ যদি 3 বছৰ পিছত তেওঁৰ পুত্ৰৰ বয়স 15 বছৰ হয় তেন্তে তেওঁৰ পত্নীৰ বৰ্তমান বয়স হৈছে
কাৰেক্ট এনসাৰটো হ'ল অপশ্যন ডি 45 বছৰ 84 নং কুৱেশ্যন 84 নং কুৱেশ্যনটো হ'ল ৰাতিপুৱাৰ পৰত বাগিচা এখনত সৰিতা আৰু সবিতা দুয়োৰে ওচৰলৈ আহি আছিল সবিতাই দেখিলে যে সৰিতাৰ ছাটো তাইৰ বাওঁহাতে পৰিছে সবিতাই কোন দিশে মুখ কৰি আছিল কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ দক্ষিণ দিশে এতিয়া আহো 85 নং কুৱেশ্যনটোলৈ 85 নং কুৱেশ্যনটো হ'ল যদি এৰ 20%ৰ মান b হয় তেন্তে 20ৰ b%ৰ মান হ'ব কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ এৰ 4% এতিয়া আহো 86 নং কুৱেশ্যনটোলৈ 86 নং কুৱেশ্যনটো হ'ল কবিতাই তাইৰ কাৰ্যালয়ৰ পৰা 2 কিলোমিটাৰ পূবে গতি কৰে আৰু তাৰ পিছত সোঁফালে ঘূৰি 4 কিলোমিটাৰ যায় আৰু তাৰ পিছত পুনৰ পূব দিশে 2 কিলোমিটাৰ আৰু দক্ষিণ দিশে 4 কিলোমিটাৰ যায় অৱশেষত তাই বাওঁফালে ঘূৰি 1 কিলোমিটাৰ অতিক্ৰম কৰে আৰু নিজৰ এপাৰ্টমেণ্ট উপস্থিত হয় কবিতাৰ কাৰ্যালয় আৰু এপাৰ্টমেণ্টৰ মাজত নিম্নতম আকাশী দূৰত্ব হৈছে কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি 13 কিলোমিটাৰ এতিয়া আহো 87 নং কুৱেশ্যনটোলৈ 87 নং কুৱেশ্যনটো হ'ল 35:6ৰ সদৃশ সম্পৰ্কে সংলগ্নিত সংখ্যা যুগ্মটি চয়ন কৰা ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 120:11 এই গোটেইখিনি মই আজিৰ ভিডিঅ'টোত নেদেখুৱাও যে কেনেকৈ হ'ল এইখিনিৰ বাবে মই এটা অন্য ভিডিঅ' বনাম আপোনালোকে ইন্টাৰেষ্টেড হ'লে চাব পাৰিব এতিয়া আহো 88 নং কুৱেশ্যনটোলৈ 88 নং কুৱেশ্যনটো হ'ল নিম্নলিখিত শব্দবোৰ যুক্তি সংলগ্ন তথা অৰ্থপূৰ্ণ ক্ৰমত সজোৱা প্ৰথমতে আছে ডাৱৰ তাৰপিছত ৰামধেনু তাৰপিছত বিধ্বংস 4 নম্বৰত বৰষুণ 5 নম্বৰত নিম্নচাপ 6 নম্বৰত বানপানী ইয়াতে আপোনালোকৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 51423 এইটো হ'ব আপোনালোকৰ কাৰেক্ট এনসাৰ আপোনালোকে ভালকৈ মিলাই ল'ব আৰু যদি কিবা কনফিউজ থাকে মোক কমেণ্টত জনাব এতিয়া আহো 89 নং কুৱেশ্যনটোলৈ 89 নং কুৱেশ্যনটো হ'ল যদি হনেষ্টিক 513246 হিচাপে আৰু পভাৰ্টিক 719206 হিচাপে লিখা হয় তেনেতে একেটা কোডেৰে হৰ্ষক লিখিব লাগিব ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 51042 এতিয়া আহো 90 নং কুৱেশ্যনটোলৈ 90 নং কুৱেশ্যনটো হ'ল 200 মিটাৰ আৰু 100 মিটাৰ দৈৰ্ঘ্যৰ দুখন ৰেলগাড়ী ক্ৰমান্বয়ে 20 মিলিছেকেণ্ডত আৰু 22 মিলিছেকেণ্ডৰ বেগত সমান্তৰালভাৱে গতি কৰি আছে যদি ৰেলগাড়ী দুখন একেটা দিশত গতি কৰে তেন্তে এখনে আনখনক অতিক্ৰম কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি 150 সেকেন্ড এতিয়া আহো 91 নং কুৱেশ্যনটোলৈ 91 নং কুৱেশ্যনটো হ'ল কোনো এক ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্যৰ অনুপাত 1/2:1/3:1/4 আৰু ইয়াৰ পৰিসীমা 104 সেন্টিমিটাৰ ত্ৰিভুজটোৰ আটাইতকৈ দীঘল বাহুৰ দৈৰ্ঘ্য ইয়াতে কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি 48 সেন্টিমিটাৰ এতিয়া আহো নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো অৰ্থাৎ 92 নং কুৱেশ্যনটো 92 নং কুৱেশ্যনটোত আছে প্ৰিয়াই এখন চিনেমাৰ টিকট বুকিং কৰিছিল যাৰ ট্ৰেইলাৰখন প্ৰিয়াই টিকট বুকিং কৰাৰ 20 দিন আগে মুক্তি লাভ কৰিছিল ট্ৰেইলাৰৰ মুক্তি পোৱাৰ 45 দিন পিছত প্ৰিয়াই চিনেমাখন চাইছিল প্ৰিয়াই চিনেমাখন চোৱাৰ 16 দিন আগে চিনেমাখন মুক্তি লাভ কৰিছিল যদি প্ৰিয়াই দেওবাৰে টিকট বুকিং কৰিছিলে তেন্তে চিনেমাখনে মুক্তি লাভ কৰা দিনটো হ'ল কাৰেক্ট এনসাৰটো হ'ল আপোনালোকৰ অপশ্যন ডি মঙ্গলবাৰ অৰ্থাৎ মঙ্গলবাৰে আপোনালোকৰ চিনেমাটো মুক্তি লাভ কৰিছিলে এতিয়া আহো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন 93 ৰ পৰা কুৱেশ্যন 95 লৈ অনুপস্থিত সংখ্যা বৰ্ণ শব্দটি নিৰ্ণয় কৰা 93 5:27 9:-
কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ 9:83 এতিয়া আহো নেক্সট কুৱেশ্যনটো লৈ অৰ্থাৎ 94 নং কুৱেশ্যনটো লৈ 94 নং কুৱেশ্যনত আছে AQRD:BRSE তেনেতে LMTJ: ডেছ কি হ'ব ইয়াতে কাৰেক্ট এনসাৰটো হ'ল অপশ্যন সি MNUK 95 নং কুৱেশ্যন বাছ ড্ৰাইভাৰ তেন্তে হৰ্স কি হ'ব কাৰেক্ট এনসাৰটো হ'ল অপশ্যন সি হৰ্সমেন বাছৰ লগত যেনেকৈ ড্ৰাইভাৰ হয় তেনেকৈ হৰ্সৰ লগত হৰ্সমেন হ'ব এতিয়া আহো নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো হ'ল 96 পৰা কুৱেশ্যন 98 লৈ নিম্নলিখিত চাৰিটা বিকল্পৰ তিনিটা এক বিশেষ আৰ্হি সাপেক্ষে সদৃশ আৰু একেটা গুট অন্তৰ্ভুক্ত গুটত অন্তৰ্ভুক্ত নোহোৱা বিকল্পটো নিৰ্ণয় কৰা 96 কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 9762 এতিয়া 97 নং কুৱেশ্যনটো লৈ 97 কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 225/3375 এটো হ'ব কাৰেক্ট এনসাৰ এতিয়া 98 নং কুৱেশ্যনটো লৈ 98 নং কুৱেশ্যনত প্ৰথমতে আছে নিৰ্গমন প্ৰদূষণ দুখন আৰু ভেজালকৰণ ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ভেজালকৰণ কাৰণ নিৰ্গমন প্ৰদূষণ আৰু দুখন একে ভেজালকৰণটোহে বেলেগ সেইবাবে ভেজালকৰণটো হ'ব কাৰেক্ট এনসাৰ এতিয়া নেক্সট কুৱেশ্যনটো লৈ অৰ্থাৎ 99 নং কুৱেশ্যন 99 নং কুৱেশ্যনত কি আছে অকমান স্ক্ৰল কৰি ফালে তললৈ যাম প্ৰদত্ত চিত্ৰত ত্ৰিভুজৰ মুঠ সংখ্যা নিৰ্ণয় কৰা অৰ্থাৎ ইয়াতে কেইটা ত্ৰিভুজ আছে নিৰ্ণয় কৰিব লাগে ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 18টা এতিয়া শেষৰ কুৱেশ্যন অৰ্থাৎ 100 নং কুৱেশ্যনটো লৈ 100 নং কুৱেশ্যনত আছে নতুন দিল্লী শ্ৰীলংকা এছিয়া ইয়াতে কোনটো কাৰেক্ট হ'ব কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি কেনেকৈ হ'ব হেতু আজিৰ ভিডিঅ'ত আৰু আপোনালোকক নেদেখুৱাও নেক্সট অন্য এটা ভিডিঅ'ত ভালদৰে ৰিজনিংখিনি বুজাই দিম আপোনালোকক ধন্যবাদ